হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ একদম ফাই দিয়ক খবৰ। তো মই আছোঁ এতিয়া বৰমাহঁতৰ ঘৰত। বৰমাহঁতৰ পাকঘৰৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰত ওলাইছে এটা ভাল খবৰ। এয়া আমি পাকঘৰত সোমাইছোঁ গোটেইকেইটাই আৰু লাগি ভাগি দিছোঁ। চাহ মানুহ আহিছে, চাহ তাহ দি আছোঁ। এয়া আমাৰ বায়েকে নিছে, এয়া আমাৰ মা আছে, কি বা কৈ আছে নাজানো আৰু। আমাৰ মনো দেখিছেনে ফূৰ্তি, এয়া তামোল কাটি আছে। মুঠতে সকলোৱে আৰু সকলোৰে নিজৰ নিজৰ কামবিলাক কৰি আছে আৰু ভাগে ভাগে, নাই কি কয়। ঘৰত ইমান ভাল খবৰ এটা ওলাইছে যিহেতু সকলোৰে ফূৰ্তি। এয়া আমাৰ জাৰা বাগলা ইছ, কি এইটো আইচক্ৰীম হিমুৰ ফেচডক গাইছ মস্ত হলাই গাইছ কি কৈছি এ লাল দিলে ভাল লাগি যায় গাইছ আমাৰ এনেকে দিব চোন বাইদেউ কি পাইছ আজি কি আজি কি আজি ধনি কাৰ কিতিবা ডাঙৰ হৈ গেল না কিতিবা ডাঙৰ হৈ গেল এইটো আমাৰ সৰু কইনাৰ আওবাকে মানে এতিয়া পাকঘৰত বহি লৈছে ৰ'ব গাইছ চাওক বৱাক এইটো আমাৰ সৰু কইনাৰ বৱাক তামাম বিজি আমি আর রাখাই না একটু আগে কি মরবি আই রিক্সিনে রাই গাইস তো বর্মা আমার তোর কেনা লাগছি ভাল লাগছি না নন্তু ভাল লাগছি তোমার কেনা লাগছি মস্ত ভাল লাগছি কিটিবা ডাঙৰ হৈ গেল হয় না বুট খাইছ না ৰগুৰি আজি মেন ডাঙৰ হৈছে এটা বহুত মানুহ আহি আছিল ৰ'ব এতিয়া অলপমান মানুহ মানে পাতলিছি তো সেইকাৰণে ভিডিঅ' ক্লিপটো ল'লোঁ বইনাৰে ডাঙৰ হৈ গেল এইটো কইনাৰ পেহীয়াক অনুভৱ কেনেকুৱা ভাল লাগিছে মোৰ ভতিজি ডাঙৰ হ'ল তো ভালেতো লাগিব খানা দে কথা এতিয়া নাকি এতিয়া খানা 7 তাৰিখে হ'ব তো খানা ভিডিঅ' এটা বেলেগকৈ বনাম দিয়ক বাকী এইকেইদিনৰ এটা বেলেগকৈ বনাম নাই কি কয় গতিকে ভিডিঅ'টো কাটি দিওঁ আপোনালোকে চাই থাকিব চটলত ৰবা দি আছে ৰ'ব গাইজ কমপ্লিট হোৱাই নাই আৰু বেছি দিন নাই 2 দিন না 3 দিন আছে ন 3 দিন চটলত ৰবা দি আছে কমপ্লিট বনোৱা হ'লে আপোনালোকক দেখাম নিশ্চয় মোৰ সৰুবৰ ছোৱালীজনীৰ মানে শান্তি বিয়া হৈছে তো ইয়াতে আছোঁ ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেয়া আৰু সেয়া বাহিৰৰ পৰিৱেশ এইটো আমাৰ বুদ্ধিবা গৈছে ৰ'বা মই অলপমান ৰেষ্ট লৈছোঁ শুদ্ধা মানুহ হৈছে গাইছ শুদ্ধা মানুহে আগে দিছো কিন্তু মই মাথাত নাই সৰু টেবুল খান আকৌ পাৰি দিলিচোন মইনা সৰু টেবুল খান যে আছে আমি আহিছোঁ জাপাত হ'বা মইমাহঁতৰ ঘৰত তো এয়া বহি আছোঁ আমি এতিয়া চাহৰ যোগাৰ কৰি আছে সিহঁতৰ পাকঘৰত তো মই ভাবিলোঁ পাকঘৰলৈকে যাওঁ নাই কি কৰি আছে দেখাওঁ তো এই চাহ খাই আমি ঘৰত গুচি আহিলোঁ
আজি হৈছে তাৰ পিছৰ দিনটো দেই। আজি তাইক মানে গা ধোৱা নিয়ম ভাগ কৰিব। তো এতিয়া মই ওলাইছোঁ, মই বৰমাহঁতৰ ঘৰলৈ যাব। কথা মন কৰিছেনে, তাই আৰু মই আজি একে ফ্ৰক পিন্ধিছোঁ দেই। আমি একেলগে অৰ্ডাৰ দিছিলোঁ। তো আমি এতিয়া মানে ৰখি আছোঁ ৰাস্তাত। এতিয়া আমি ৰখি থাকোঁতে জাপালৈ আহি পালেই। তো এতিয়া জাপান লৈ অহাৰ পিছত যিখিনি নিয়ম আছে তো নিয়মখিনি কৰি আছে। এতিয়া আমাৰ কইনাজনীক গা ধোৱা যিটো নিয়ম, সেই নিয়মটো কৰিব। এয়া কলপুলিৰ তলত তাইক লৈ আহিছে, গা ধুৱাব মামীয়েকে বা বৌয়েকে গা ধুৱাব লাগে, তাইক মামীয়েকে ধুৱাব। গা ধুই আহিলে আৰু এতিয়া চোতালতো কিবা নিয়ম আছে আৰু সেইবিলাক কৰি আছে। আপোনালোকৰ ফালে এইবিলাক নিয়ম আছেনে? সকলে নাম ধৰিলে মানুহবিলাক আহিছে, বহি আছে, বৰমাকে মাত দি আছে দেই। তো মোৰ ভিডিঅ'বিলাক আপোনালোকৰ চাই কিনে কেনে লাগে জনাব কমেণ্ট বক্সত। আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে মোৰ আৰু ভিডিঅ' বনাব আৰু উৎসাহ পাওঁ। যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাব সাহস পাইছোঁ, আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক দি আছোঁ। তো আপোনালোকে চাব ভিডিঅ'বিলাক, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাব আৰম্ভ কৰিছে তেওঁসকলে মোক ছাবস্ক্ৰাইব কৰি দিব। সেইজনী আমাৰ সৰু আইজনী দেখিছেনে, তাই একেবাৰে থিয় হৈ আছে, মোৰ ফালেও চোৱা নাই বাৰু, দেখিছেনে কি বা চাই আছে নাজানো আৰু। তো আমাৰ এটা ভাল লগা দিন আছিল, আমাৰ ঘৰৰ কাৰণে এটা ভাল লগা দিন। তো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ এই ভাল লগা দিনটো, আৰু এইটো স্মৃতি হৈ ৰ'ব। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাব দিয়ক। এতিয়া আমাৰ সেৱা লৈ আছে, কইনা বৰমাক মাক সকলোৱে ঘৰৰ পৰিয়ালে সেৱা লৈ আছে। তাৰপিছত শৰাইত ভাঙিব। এই আমাৰ কইনাজনী দেই, হাই দিছে আপোনালোকক, মৰম দিব তাইকো। আমি এতিয়া ভাত খাবলৈ বহিছোঁ দেই গোটেইবিলাকে। তো ভাতখিনি খাই লওঁ ৰ'ব দিয়ক। আমাৰ কেইজনী দেখিছেনে নাই ফূৰ্তি, বাপৰে বহুত এনজয় কৰিছোঁ দেই। আমি এতিয়া অকণমান নাচি আছোঁ। এই আমাৰ কইনাও এণ্ট্ৰি মাৰিছে দেখিছেনে পিছফালে, অকণমান নাচি ল'লোঁ দিয়ক আমি। আমাৰ মুনুক দেখিছেনে নাই ছাইডৰ ফালে, তাইও নাচি আছে, বাপৰে আমাৰ লগত মিলাইছে আৰু তাইও। যদি ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। টাটা, বাই বাই।